নিশা তেজপুৰত সুৰপাই চালকৰ দাদাগিৰি অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে এনে লোকৰ ওপৰত কিয় দৃষ্টি পৰা নাই প্ৰশাসনৰ এয়া হৈছে তেজপুৰৰ গাৰুৱানপট্টিৰ দৃশ্য এজন চালকে সুৰাপান কৰি নিশা গালিগালাজেৰে অভদ্ৰামী কৰে একাংশ লোকৰ ওপৰত এই আছে 12AH0250 নম্বৰৰ এখন বাহন লৈ অহা চালকজনে পথ খালি থকা যাত্ৰা নকৰি পথৰ মাজমজিয়াত বাহন ৰখাই আগত গৈ থকা এখন বাহনৰ অশ্লীল শব্দ আৰু দুৰ্ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গ'ল লগে লগে বাহনখনৰ দৰ্জা খুলি দিয়াত বহুকেইটা সুৰাৰ বটল পোৱা গৈছে আৰু কোন হয় বুলি সোধাত চালকজনে নিজকে ভাৰতীয় সেনাৰ বিষয়া বুলি পৰিচিত কৰিছে লগে লগে ঘটনাস্থলীত স্থানীয় ব্যক্তি উপস্থিত হৈ চালকজনৰ বিৰুদ্ধে তেজপুৰ সদৰত এখন এজাহাৰ দাখিল কৰে এটা প্ৰশ্ন হয় প্ৰকৃততে চালকজন ভাৰতীয় সেনা বিষয়া হয়নে যদি হয় তেওঁ সেনা বিষয়া হৈ ৰাজপথত মদ্যপান কৰি একাংশ ৰাইজক কিয় দুৰ্ব্যৱহাৰ কৰিছে আৰু যদি নহয় তেন্তে ইয়াৰ উচিত তদন্ত বিচাৰিছে ৰাইজে এই সন্দৰ্ভত অপমান কৰা ব্যক্তিজনে সংবাদ মাধ্যমৰ আগত কেনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে শুনক একচুৱেলি মানে মই আজি মোৰ ফেমিলিৰ মেম্বাৰক মই গায়নপট্টিত মানে থ'বৰ কাৰণে আহিছিলোঁ থ'বৰ কাৰণে আগতে মই গাড়ীখন একদম ছাইডত পাৰ্ক কৰিছোঁ পাৰ্ক কৰি মই গাড়ীত বহি আছোঁ তেওঁলোকে নামি আছে তেতিয়া আপোনাৰ এজন তেখেত মানে মোক যিমানখিনি জনালে তেখেত এখন বহুত ডাঙৰ আৰ্মি অফিচাৰ বুলি জনালে তেওঁ আজি এখন মানে গাড়ী লৈ পেলাই AS12AH0250 নম্বৰৰ গাড়ী এখন লৈ পেলাই তেওঁ মোৰ গাড়ীৰ পিছফালে ৰখি বহুত জোৰে হৰ্ণ মাৰি আছে প্ৰায় 10 মিনিটমান তেওঁ হৰ্ণ মাৰি আছে তাৰপিছত মই গৈ পেলাই সুধিলোঁ দাদা আপুনি কিয় ইমান হৰ্ণ মাৰি আছে মানুহখিনি নামিব দিয়ক আপুনি মই ওলাই গৈ আছোঁ তেওঁ সব বেলেগ তেওঁৰ পিছফালৰ গাড়ীবিলাক সব গৈ আছে তেওঁ ৰখি হৰ্ণ মাৰি আছে যেতিয়া হৰ্ণ মাৰিছে তেওঁক মই যেতিয়া সুধিলোঁ হৰ্ণ কিয় মাৰি আছে তেখেতে মোক বহুত বেয়া গালাগালি কৰিলে তাৰপিছত তেওঁ গাড়ীতে বহি সুৰাপান কৰি আছিলে আৰু গাড়ীৰ ভিতৰত আমাৰ গায়নপট্টিৰ ৰাইজে যেতিয়াকৈ ধৰিছিলে গাড়ীখন তেতিয়া তেওঁৰ গাড়ীৰ ভিতৰত বিয়েৰৰ বটল আৰু মদৰ বটল পাইছে আৰু তেওঁ পূৰা সুৰাপান কৰি মানে অসুস্থ হ'ব মানে একদম মানে অসুস্থ হ'ব মানে তেওঁ হোষ্ট নাই আৰু তেওঁ বেলেগ এটা অৱস্থাত আছে তেওঁ ৰাইজৰ মানুহকো গালাগালি কৰি আছে আৰু বহুত কিবা তেওঁ মোৰ গাড়ীৰ ফটো উঠাইছিলে তাৰপিছতে মই সুধিলোঁ যে আপুনি ফটো উঠোৱা কোন হয় আপুনি আমাৰ প্ৰশাসনৰ বিষয়া হয় নে আপুনি আমাৰ ট্ৰেফিক ব্ৰাঞ্চৰ কোনোবা হয় তেওঁ মোক কৈছে কাল সুবহ অফিস आ जाना कौन सा ऑफिस हो बोलिए तब हम जाएगा तो ইতিমধ্যে মই আমাৰ তেজপুৰ সদৰ আৰক্ষী চকীত আমাৰ অফিচাৰক মই এখন এজাহাৰ দাখিল কৰিছোঁ তো মই ভাবোঁ অতি সোনকালে এই মানুহজনৰ ওপৰত উচিত তদন্ত কৰিব আৰু ৰাইজৰ মানুহো বহুত দুখ পাইছে আৰু মই ৰাইজৰ মানুহকো ধন্যবাদ দিছোঁ আৰু এনেধৰণৰ অপকৰ্ম কৰা মানুহবিলাকক সতৰ্ক হ'বলৈ মই অনুৰোধ জনাইছোঁ আৰু সুৰাপান কৰি যিহেতু আমাৰ অসম চৰকাৰে বাৰে বাৰে কৈ আছে আৰু আমাৰ পুলিচ প্ৰশাসনেও কৈ আছে যে সুৰাপান কৰি গাড়ী নচলাব মই এই মানুহজনকো মই এটাই কৰিম আজি হয়তো এই মানুহজনৰ কাৰণে বহুত মানুহ বাচি গৈছে পৰৱৰ্তী দিনত যাতে এনেধৰণৰ কামত তেওঁ মানে নকৰে আৰু কি মানে আপোনাৰ সহযোগ নকৰে ঠিক আছে তেজপুৰৰ পৰা নয়নজ্যোতি বৰাৰ ৰিপৰ্ট IND365 অসম নৰ্থ ইষ্ট